Welcome to my new vlog. আজি আমি গৈ আছোঁ বিহপুৰ ফুৰিবলৈ কাৰণে কাৰণ পূজা বতৰ চলি আছে আমাৰ চলিব বল আমি এতিয়া লগৰটোৰ লগত গৈ আছোঁ মানে ৰিক্সা ৰখাবলৈ বাকী নাই টেম্পু চেম্পু নাই সেই জেগাত বহুত বেয়া টেম্পু নাথাকিলে তাই এতিয়া লাহে লাহে আহি আছোঁ খোজকাঢ়ি কি কৰিম আৰু নাই ৰাস্তাত কোনো গাড়ীয়ে নাই খালী পূজা বতৰ চলি আছে যদি এনেকুৱা হ'ব নাপায় ন নাপায় আৰু এটা বন্ধুক এটা কিনিম বুলি ভাবিছিলোঁ পূজা বুলি Hey guys, গাড়ীখনক বাই বাই দি আমি আগলৈ আহি আছোঁ খোজকাঢ়ি ইয়াত ট্ৰেফিক পইণ্টত পাই গ'লোঁ এইভাগে এতিয়া বিকে হোটেলত সোমামগৈ আমি বিকে হোটেলৰ চব পাবলৈ হ'লোঁ আমি লাহে লাহে খোজকাঢ়ি পাই গ'লোঁ বিকে হোটেল আৰু এইভাগে লাইটিং কোনোবা দেখিছে গৈ আছে পূজা মন্দিৰত সোমাম চাগে তোমালোক দেখুৱাম এয়া আছে বিকে হোটেল আমি লাহে লাহে তাত খাই বৈ আহি পূজা চাবলৈ গুচি আহিলোঁ লাহে লাহে ঠাণ্ডা খাওঁ সন্ধিয়া হৈছে দোকান নাই নেকি সেই দোস্ত ইয়াৰ ভিডিঅ'কেইটা ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পূজা মণ্ডপটো আগৰ পৰা দেখাইছোঁ ধুনীয়া লাগিছে তাকে এতিয়া পূজাৰ পৰা আহি পালোঁহি আমাৰ আপাৰ ঘৰত আমি চাহ পানী খাই মোৰ মনত পৰিছে মোৰ দাদা এটা আইফোন কিনিছিলে আইফোনটো নাই যেনিবা বক্সটো আছে বক্সটোকে দেখাওঁ iPhone 12 হয় চোৱা গাইজ iPhone 12 বক্স আৰু আজি ভিডিঅ'টো এইখিনি সামৰণি মাৰিছোঁ কাৰণ আপোনাৰ ভাত খাই আমি শুম এই ভিডিঅ'টোৰ কাৰণে লাইক এণ্ড ছাবস্ক্ৰাইব হ'ব বিচাৰোঁ বাই